নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে আজি মই ক'ব বিচাৰোঁ আপোনালোকক গণতন্ত্ৰৰ উপলক্ষে সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি গণতন্ত্ৰ উপলক্ষে আমি আজি পিকনিক আহিছোঁ। বেছি দূৰত যোৱা নহয়, ইয়াতে হয় ওচৰত। আমাৰ ওচৰৰে ঘৰ আলহী আছে, ইয়াতে খাবলৈ আহিছোঁ। আপোনালোকক গোটেইবিলাককে দেখাই আছোঁ হা। আমাৰ আজি ঘৰৰ গোটেইবিলাক পৰিয়ালে আহিছোঁ ইয়ালৈকে। আজি প্ৰথমবাৰৰ বাবে লাইভ আহিছোঁ আগত। এয়া লোকেল মাছ হয়, বিকেট মাছ পুখুৰীৰ পৰা তোলা হয়। মই মাংস ৰান্ধনি চাওঁ, মাংস বনাই আছে। Hi friend, welcome to back my Tasubai channel. আমি মাংস বনাই আছো, চাই লও। লাইক কৰিব, শেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি দিব। মাংস বনাই খুব ভাল, 5 star হোটেলৰ আমি ৰান্ধিছো। কিসেল এখেতৰ নাম হৈছে মুনি চালুই। ভাত বনাই আছে। আমার পার্টি চলি আছে বর্তমান। আমি এটা দালি বনাই আছো, আপনি আহক দালি ঢাকনা খান গুচালে দেখা পাব। এই দালি উতল অহা নাই বর্তমান, ফেন আছে, ফেন কিনি পেলালে দালি হ'ব। আৰু এটা মাছ ফ্ৰাই হ'ব। মাছখিনি আমি কাটি থৈ দিছো বৰ্তমান। ফ্ৰাই হোৱা নাই, আমি গৰম বেছি হ'ব না, সেইকাৰণে লোকেল মাছ হয় পুখুৰীৰ, বিকেট মাছ দেখাই দিবা, ভিডিঅ'টো দিবা। এই লোকেল মাছ পুৰা গিছে বহুত, এতিয়া মানে ধুই পেলাই থোৱা হৈছে। লোকেল মাছ ফ্ৰাই কৰিম। এইটো খাওক। কিমান কেজি আছে কলি? 3 কিলো আছে, 5 কিলো, 5 কিলো মান হ'ব, তাতকৈ অলপমান কম হ'ব। 5 কিলো, 5.5 কিলো, 5.5 কিলো ডাঙৰীয়া, এই ডাঙৰীয়া খানা ব্যস্ত হাজবেণ্ড হয়। আৰু এইবিলাক মানুহবিলাক হয় ইয়াতে। আৰু চাই আছোঁ আমি। ইয়াতো বহাই দিছে মাছ ভাজলৈ। মানুহ চাব যাব দেখ মাংস বনাই আছে। জৱাই হয় এইটো। সিহঁতৰ ঘৰত খানা খাব আহিছোঁ আজি আমি। বেছি দূৰত নহয়, আমাৰ কণাৰ ওচৰতে হয়, বকৰ ভিতৰত। তেল দিছে, মাছ ভাজিব আৰু ৰেডি হৈ আছে। এজনী ভণ্টি হয়, সিহঁতৰ ঘৰত খানা খাব আহিছোঁ। ইফালে চাওঁ, এখেতৰ ঘৰতে খানা খাব আহিছোঁ আমি আজি। Happy Republic Day ako. Happy Republic Day. Hey, কথা বাৰত ব্যস্ত হৈ আছে ইয়াতে। এইটো মোৰ ল'ৰা হয়, প্ৰিয়াংশ দাস। খানা হোৱালৈ বহুত টাইম আছে, গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিলৈ। ধন্যবাদ, থেংক ইউ। ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি দিব।